हेलो गाइस, वेलकम टू माय यूट्यूब चैनल। आशा কৰিছোঁ আপোনালোক সকলো ভালে আছে। আজি বনাম কুকুৰা মাংসৰ জাল। চাব হকচোন কেনেধৰণে বনাইছোঁ। এয়া মায়ে কুকুৰা কাটিবলৈ ষ্টাৰ্ট কৰি দিলে। কুকুৰা মাংস কটা হৈ গ'ল। এতিয়া আৰু মছলা যোগাৰ কৰিম। এতিয়া পিঁয়াজ দুফুটি কাটি ল'ম। তাৰপিছত নহৰু, আদা, জলকীয়া, গোটা জালুক লগত পিহি ল'ম। পিঁয়াজ কাটি ল'লোঁ। এতিয়া আদা নহৰুখিনি পিহি ল'ম। আৰু লগত দুটামান লং ইলাচি দি পিহি দিম। নহৰু আদা পিহা হৈ গ'ল। এতিয়া মছলা দিয়াম। জালুক দিয়া আছে বাবে ৰং জলকীয়া অলপমান দিম। তাৰপিছত ধনিয়া গুড়ি 3 চামুচ, মিট মছলা 3 চামুচ, আৰু জিৰা অলপমান, আৰু হালধি গুড়ি 2 চামুচ। এতিয়া কেৰাহী বহাই দিম। তাৰপিছত কেৰাহী গৰম হ'বলৈ অলপ দেৰি ৰৈ দিম। কেৰাহী গৰম হৈ গ'ল। এতিয়া তেল দিম। সকলো ৰেডি কৰি থৈছোঁ। পিঁয়াজ, ধনিয়া, তেজপাত, মছলা। এতিয়া তেল গৰম হ'লে পিঁয়াজ দিম। তাৰপিছত মছলা দিম। তেল গৰম হৈ গ'ল। এতিয়া পিঁয়াজ দি দিম। পিঁয়াজ ৰঙা হৈ আহিছে। পিঁয়াজ ৰঙা হৈ গ'ল। মছলাখিনি ভালদৰে ভাজি ল'ম। এতিয়া নিমখ দি দিম। মছলাখিনি ভালদৰে ভজা হৈ গ'লে তাৰপিছত মাংস দি ভালদৰে ভাজিম। আৰু এতিয়া তেজপাত দি দিম। দেখিছে মছলা ভজা হৈ আহিছে। এতিয়া আৰু অলপমান পানী দি ভাজি ল'ম আৰু এবাৰ। এতিয়া মছলাৰ গোন্ধটো নাহে। মছলা ভজা হৈ গ'ল। এতিয়া কুকুৰা মাংসখিনি দি ভালদৰে ভাজিম। এতিয়া ঢাকন লগাই দিম। লৰাই থাকিব লাগিব, নহ'লে মছলা লাগি যাব। এতিয়া এবাৰ ভজা হৈ গ'ল। তাৰপিছত আকৌ অলপমান পানী দি ভালদৰে ভাজি ল'ম। ভজা হৈ আহিছে। এতিয়া অলপমান ধনিয়া দি কিনে ভাজি ল'ম। আৰু এদিন এনেকুৱা মোৰ ৰেচিপি নিচিনা বনাই খাবচোন। আৰু কেনেকুৱা লাগিলে কমেণ্টত জনাব। ভজা হৈ গ'ল। এতিয়া পানী দিম সিজিবলৈ। কুকুৰা মাংসৰ জাল হৈ আহিছে। কুকুৰা মাংসৰ জাল ৰেডি হৈ গ'ল। এতিয়া নমাই দিম।
কুকুৰা মাংসৰ জাল ৰেডি। আৰু যদি আপোনালোকৰ মোৰ ভিডিঅ'টো চাই ভাল লাগিল তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। থেংক ইউ, বাই বাই।